সো নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল অল জব আছাম। সো আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন চাকৰি লৈ আহিছে নটিফিকেশ্যন আছাম ছেক্ৰেটেৰিয়েটৰ ফালৰ পৰা। সো বহুত ভাল পোষ্ট, ইয়াৰ কাৰণে আপোনালোকে মাথো 10 পাছ কৰিলেই হ'ব আৰু অনলাইন এপ্লাই হ'ব, একো ফিজ দিব নালাগে আপোনালোকে। ইয়াৰ কাৰণে সকলো এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী। সব ভিডিঅ'টো শেষলৈকে চাব, সকলো কথা বুজি পাবলৈ। সব ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, পিয়ন চকীদাৰ বা গ্ৰেড 4 যিকোনো এক্সামৰ কাৰণে এখন কিতাপ কিনি ল'ব আপোনাৰ কুৰি চাৰতি 100 টকা মাত্ৰ ইয়াৰ দাম। সো ভিডিঅ'ৰ ফাৰ্ষ্ট লিংকতে আছে, আপোনালোকে তাৰ পৰা কিনি ল'ব পাৰিব। সো বন্ধু বান্ধৱীসকল, এইটো আহিছে আছাম ছেক্ৰেটেৰিয়েটৰ ফালৰ পৰা। সো ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পোষ্ট ড্ৰাইভাৰো হয়, কিন্তু তাতো এটা কথা, ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে। জাষ্ট আপোনালোকে 10 পাছ কৰিলেই হ'ব আৰু আপোনালোকৰ জাষ্ট লাইচেঞ্চ LMB লাইচেঞ্চখন হ'লেই হ'ব। চ' সেই দুটা বস্তু হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। চ' এপ্লাই মোড অনলাইন হয়, অনলাইন এপ্লাই হ'ব, আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। চ' আপোনালোকে মোৰ ভিডিঅ'ৰ লিংকৰ পৰা এপ্লাই কৰিব পাৰিব, যোনসকল বন্ধু বান্ধৱীয়ে মোবাইলত এপ্লাই কৰিম বুলি ভাবিছে। চ' ইয়াৰ কাৰণে আপোনালোকৰ 11টা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে 9টা পোষ্ট আছে। মানে সকলো কেণ্ডিডেটে 9টা পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ST এইচৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে আৰু EWS কেণ্ডিডেটৰ কাৰণে এটা পোষ্ট ৰিজাৰ্ভ আছে। চ' ইয়াৰ কাৰণে আপোনালোকৰ বয়স 18ৰ পৰা 44 বছৰলৈকে হ'ব লাগিব আৰু এজ ৰিলেক্সন আছে। OBC কাৰণে 3 বছৰ, ST কাৰণে 5 বছৰ। আৰু যোনটো ইয়াৰ এপ্লাই ডেট আজিৰ পৰা আৰম্ভ হৈ গৈছে আৰু নৱেম্বৰ মাহৰ 5 তাৰিখলৈকে থাকিব। আৰু ইয়াৰ চেলাৰী আপোনালোকৰ 14,000ৰ পৰা 49,000 হ'ব আৰু লগত গ্ৰেড পে থাকিব 5,200 টকা। চ' ইয়াৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। OBC বা ST SC কোনো ধৰণৰ ফিজ দিব নালাগে আপোনালোকে, আৰু সকলোৱে এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে আমাৰ ভিডিঅ'ৰ তল লিংকত এপ্লাই কৰিব পাৰিব। চ' আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। ধন্যবাদ।